এভৰিৱান ওয়েলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল আৰু মোৰো ভালে। আজি ৰাতিপুৱা কেমেৰাটো হাতত তুলি লৈছোঁ, কিয়নো আজি এঠাইলৈ যাম। হয়তো আপোনালোকে গমেই পাইছে মোৰ থাম্বনেইল দেখি কিনে। তো আমি এতিয়া ছোৱালীবোৰ ৰেডি হৈ আছোঁ, কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। আৰু এইয়া চাওক, মই ৰেডি হৈ গ'লোঁ। মোৰ আজিৰ ফুল গেট আপ এইটো আৰু বাকীবোৰ ওলাই আছে, চাই থাকক। চবেই ৰেডি হৈ আছোঁ। এইফালে ক'ত এইটো কেমেৰাটো ভাল হোৱা নাই, মানুহে বেয়া। আমি ৰেডি হ'লোঁ চবেই যাবলৈ। এয়া স্বপ্না ব্লগত ৰেক্সি ঐ দীপিকা। তো আমি এতিয়া যাব ওলাইছোঁ, হোষ্টেলৰ পৰা ওলাইছোঁ। চাওঁ আজি দিনটো কেনেকৈ পাৰ হয়, আপোনালোক চবকে দেখাম। এই আমাৰ দীপিকা হোষ্টেলৰ ছোৱালীবোৰৰ নাম লিখি আছে, কোনে কোনে আজি বাহিৰত যাম। আৰু এইটোফালে আমাৰ গাড়ী আহি পালে, ছোৱালীবোৰ ৰেডি হোৱাই নাই বাকী। আমি 10টা যাম টোটেলত। তো এইটোফালে ৰেডি হৈ আছে আৰু আহি পালে গাড়ী, যিহেতু আমিতো ৰেডি আৰু আমি ফাৰ্ষ্ট মানুহ যে। আৰু এইটো চাইডে আছে আমাৰ ল'ৰা হোষ্টেল, এইটোফালে ষ্টাফ থাকে, আৰু এইটো চাইডে আমাৰ ছোৱালী হোষ্টেল মানে। আৰু এইয়া আমি গাড়ীত বহিলোগৈ আৰু ফাইনেলি। এয়া গাড়ীৰ পৰা নামি কিনে আমি ভাবিছোঁ এতিয়া কোনখিনি জেগাত খাম মানে আমি মেইন মানে খোৱা আৰু পেট পূজা মেইন, যিহেতু তাৰপিছতহে মানে আমি ফুৰিবলৈ যাম আৰু জেগা চাবলৈ যাম। তো এতিয়া ভাবিছোঁ খাই লওঁ বুলি। চাই থাকক, ঠাইখিনি বহুত ধুনীয়া হয়, পাহাৰ আছে আৰু ধুনীয়া পানী আৰু বহুত চাফা পানী হয়। এয়া আমি খাই আছোঁ। তাৰপিছতহে মানে পানীত নামিম আৰু ফাৰ্ষ্ট যিহেতু আহি পাইছোঁ, ফটো মেইন আৰু মানে। আৰু ঠাইডোখৰো চাওকচোন বহুত ধুনীয়া হয়। এয়া পানী বৈ আছে আৰু পাহাৰ সেইফালে, আৰু এয়া শিল বহুত ধুনীয়া হয়। এতিয়া মানে কি ড্ৰেছ চেঞ্জ কৰা নাই, যিহেতু ফটো চটো উঠি ল'লোঁ ফাৰ্ষ্ট। তাৰপিছত এতিয়া ড্ৰেছটো চেঞ্জ কৰি লওঁ গোটেইখিনি, তাৰপিছত আমি পানীত আমি ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। মোৰ হৈ গ'ল, বাকীবিলাকে কৰি আছে। তাৰপিছত এজনীকে কৰিব লগা আছে, যিহেতু ইয়াতে এটাই প্ৰব্লেম পাইছোঁ মানে ড্ৰেছ চেঞ্জ কৰাক লৈ কিনে দেই। বাকী ঠিকেই আছিলে বাৰু, ড্ৰেছ চেঞ্জ কৰা ভাল ৰুম এটা নাই আৰু তেনেকৈ। তথাপি আমি চেঞ্জ কৰি ল'লোঁ। এয়া এতিয়া যাম আৰু ড্ৰেছ চেঞ্জ কৰা হৈ গ'ল। এতিয়া ফাইনেলি আমি পানীত নামিম আৰু। ইয়াতে আহি যে অকণমানো এনেকুৱা লগা নাই যে ইমান গৰম মানে, কিন্তু ইমান ধুনীয়া ইয়াতে বতাহ দি আছে যে অনুভৱে হোৱা নাই যে ইমান ৰ'দতে যে ঘূৰি আছোঁ আমি এনেকৈ।
Borapani. Bye bye. আমাৰ এতিয়া হৈ গ'ল যেহেতু নাইট ডিউটি আছে চ' সেইকাৰণে বেছি টাইম নাথাকোঁ আৰু আমি আহি আছোঁ এই অৱস্থা মোৰ বহুত ভাল লাগিলে বহুত এনজয় কৰিলোঁ আপোনালোকেও আহিব পাৰে ইয়াতে বহুত ধুনীয়া ঠাণ্ডা পানী একদম বহুত ভাল তো এয়া ভাগৰ লাগিছে আমাৰ আৰু এতিয়া আমি ঘৰত যামগৈ উঠিলে আৰু যেহেতু বহুত ভোকো লাগিছিলে তো সেইটো কাৰণে লাঞ্চ কৰিবলৈ হোটেল এখনত সোমালোঁ এয়া পৰ্ক লৈছোঁ চিকেন লৈছোঁ আৰু এনেকৈ আমি 10জনী ছোৱালী একেলগে খালোঁ এসাঁজ এয়া চাওক খাই বৈ উঠি কিনে পুৰা ফুল এনাৰ্জি গোটাই লৈছোঁ আৰু মানে চবে যিহেতু মাজতে ডাউন হৈ গৈছিলে তো এতিয়া আৰু এনজয় আৰু এয়া আমি হোষ্টেল পাই গ'লোঁ গাড়ীৰ পৰা নামিলোঁ আমি সকলোৱে আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই গাইজ